হেল্ল' এভৰিৱান, গুড মৰ্ণিং। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ শুই উঠিয়ে মোবাইলহে লৈছোঁ হাতত। আৰু এইফালে চাওক কিমান কুঁৱলী মাৰি আছে। কুঁৱলীৰ পৰা আমাৰ একদম পদূলিও দেখা নাই, এক পোকে নেদেখি ইমানেই কুঁৱলী মাৰিছে। ঠাণ্ডাও পৰিছে আমাৰ ইয়াত। আজি ৰাতিপুৱাই আমাৰ ঘৰত চুঙা চাউল বনাবলৈ লৈছে। ব'লক আমাৰ ঘৰত কেনেকৈ চুঙা চাউল বনাই আপোনালোকক দেখুৱাম। মায়ে চাউল ধুই আনি পেলাই থৈ দিছে, কালিয়ে চাউল তিয়াই থৈছিলে। এতিয়া আপোনালোকক দেখুৱাইছোঁ ব'লক। চাউল কালিয়ে তিয়াই থৈছিলে, এতিয়া ধুই আনিছে। এইফালে চুঙা লৈ আনিছে, মায়ে ভৰাব এতিয়া। এয়া আমাৰ মায়ে চুঙাত চাউল ভৰাই আছে। এয়া বৰা চাউল। তেনেকৈ অকণমান খুন্দিয়াই দিছে, তেতিয়া চাউলটো তললৈ ধুনীয়াকৈ সোমাই যায়। সেইকাৰণে চাউল ভৰা হোৱাৰ পিছত ববায়ে অলপ অলপ পানী ভৰাই দিছে প্ৰতিটো চুঙাতে সিজিবৰ বাবে। ইফালে এখিলা কলপাত আনি থৈছে মুখখন বন্ধ কৰিবৰ বাবে। এইখিলা এয়া ববায়ে কলপাতেৰে প্ৰতিটো চুঙাতে এনেকৈ সোপা দি দিছে, মুখখন বন্ধ কৰি দিছে আৰু। এয়া বাহিৰত জুইশালত আমাৰ চুঙা দি দিছে জুইত। ববায়ে পুৰিবলৈ আৰম্ভ কৰিছে। 3টা হ'ল আমাৰ চুঙা। খেৰ দি এনেকৈ পুৰে, জুইত অকল খেৰ দি জ্বলাই। সেইফালে ববা এইফালে খেৰ আনি লৈছে। এয়া আমাৰ চুঙা পুৰি হৈ গ'ল, নমাই দিলে। আকৌ এতিয়া ওপৰত কাটি তাৰপিছত আকৌ উলিওৱা হ'ব, ছাইটো গুচাই এয়া ববায়ে চুঙাটোৰ ওপৰৰ কলাখিনি আঁতৰাই দিছে, কিয়নো জলপান উলিয়াওঁতে নহ'লে হাতত লাগি যাব। এনেকৈ কাটি পেলাই প্ৰথমে চুচি লৈছে। কলাখিনি আঁতৰাই হোৱাৰ পিছত আমাৰ আকৌ এগৰাকীয়ে চাইছেহি, শুই উঠিয়ে আহি একদম ডাইৰেক্ট চুঙাহে চাইছেহি আৰু। এয়া এয়া আমাৰ চুঙা একদম ৰেডি হৈ গ'ল। এতিয়া ঠাণ্ডা হ'লেহে ফালি পেলাই উলিয়াব, নহ'লে গৰমে গৰমে উলিয়াব নোৱাৰে। অলপ ঠাণ্ডা হ'বলৈ দিছে। এয়া এতিয়া এনেকৈ ফালি ল'ম। এতিয়া ঠাণ্ডা হ'ল, আগটো কাটি এনেকৈ এয়া ওচৰৰ পৰা দেখুৱাই দেখি আকৌ। বাকী আনি লৈছোঁ আমি। এয়া চুঙা দেখিছে নাই আমাৰ? এটা কাটি হৈছে আৰু এটা আছে কাটিবলৈ। এনেকৈ চামুচে উলিয়ালে ধুনীয়াকৈ ওলাই আহে। ছাইবোৰ কলাখিনি আঁতৰাই দিলে ছাইবোৰ হাতত নালাগে। এতিয়া চফাকৈ ওলাই, নহ'লে ছাইখিনি লাগি গ'লে বস্তুবোৰ লেতেৰা হৈ যায়। ধুনীয়াকৈ খালে এনেকৈ দি আকৌ কাটিব লাগিব অকণমান। ধুনীয়াকৈ খাই গৈছে, মাৰি যাওক কাটি দিলক।
এয়া চুঙাৰ পৰা উলিয়াই হৈ গ'ল। দুটা চুঙা এনেকৈ উলিয়াই লৈছোঁ। এয়া মায়ে গাখীৰ দি দিছে, চচৰ পৰাই ডাইৰেক্ট দি দিছে গৰমে গৰমে। এয়া মোৰ জলপান ৰেডি। গাখীৰ আৰু চেনি লৈ লৈছোঁ, এতিয়া খাই লওঁ।